হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ আন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটোত আমি কি কৰিলোঁ চাওঁ আহক। ৰাতিপুৱা গোঁসাই ঘৰত চাকি বন্তি জ্বলাই দিনটো আৰম্ভ কৰিলোঁ। তাৰপাছত ৰাতিপুৱা চাহকাপত বনাই ল'লোঁ আৰু মানুহজনৰ লগত খোৱা চাহকাপৰ জুতি ল'লোঁ। তাৰ পাছতে আমি বস্তু কেইটামান আনিবলৈ অলপ ওলাই গ'লোঁ। যিহেতু আজিও দিনটো ধাৰাসাৰ বৰষুণ দি আছিল, গতিকে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আচলতে আমাক দুখন ফৰ্ম মেট্ৰেছৰ প্ৰয়োজন হৈ আছিল, গতিকে তাকে আনিবলৈ গৈছিলোঁ। ক'বচোন আপোনালোকে মেট্ৰেছকেইখন কেনেকুৱা লাগিছে? বজাৰৰ পৰা আহি আমি ফ্ৰেছ হৈ অলপমান তাৰক মেহতা চাই ল'লোঁ। তেনেকুৱাতে শাহুমাই ভিডিঅ' কল কৰিলে, গতিকে তেওঁৰ লগত কথা পাতি ৰাতিৰ খাদ্য যোগাৰ কৰিলোঁ। যিহেতু যোৱাকালি আমি মাংস খোৱা হৈছিল, গতিকে আজি নিৰামিষ খালোঁ। ভাতকেইটা খোৱাৰ সময়তে ইউটিউবত দুটামান ভিডিঅ' চালোঁ আৰু ৰাতিৰ ভাত সাজ উপভোগ কৰিলোঁ। গতিকে এয়াই আছিল আমাৰ আজিৰ দিনটো। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।